সকলোৱে চাগে ভালেই, বহুত দিন ব্লগ নাই দিয়া, বহুত দিন ব্যস্ততাৰ মাজত থকাৰ কাৰণে দিব পৰা নাই। আজি ভাবিলোঁ বিহু ব্লগ এটা দিওঁ। আজি গৰু বিহু, সেইকাৰণে গা চা ধুই মেলি গামোচাখন লৈ ওলাই আহিছোঁ। আপোনালোকক বাকীৰ পৰিৱেশটো দেখাম ভাবিছোঁ। আমাৰ হুঁচৰি আহেনে নাহে, হুঁচৰি আমাৰ কিমান আহে আৰু আমাৰ কেনেকুৱা ধৰণৰ পৰিৱেশ এটা হয় গোটেই বিহু বতৰত, সকলোখিনি আপোনালোকক দেখাবলৈ মই এই ভিডিঅ'টো আজি আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে শেষলৈকে চাব দেই, শেষলৈকে চাব। চাই আপোনালোকক কমেণ্ট দিব, কেনেকুৱা লাগিছে জনাব। আপোনালোকৰ কমেণ্টটো বহুত দৰকাৰী। গতিকে ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এতিয়া জেতুকা লোৱাৰ পাছত গোটেইখিনি দেখাম আৰু চাব দেই। কপৌ ফুলপাহ সজাইছে গামোচা দি পেলাই, মই সজোৱা নাই দেই। এইবিলাক নকৰোঁ কাৰণে মাজে মাজে গালিতে শুনো আৰু কিন্তু একো নাই। এয়া মাহীয়ে ফুল সজাই আছে। সজোৱা কামটো তেওঁ, মই কেমেৰা পৰিচালনা নকৰোঁ। ঘৰৰ অমিতা কলপাতেৰে সজাই থোৱা আছে। এতিয়া প্ৰসাদ দিয়া হ'ব। এইখিনি ধুই মেলি সকলোখিনি ৰেডি কৰা হৈছে। আপোনালোকক দেখাই দেখাই গৈ আছোঁ বাৰু, এনেই আৰু বিহু বুলি। এই ৰাতি সাজৰ কাৰণে মাছ, আজি বৃহস্পতিবাৰ, কাইলৈ খাম। এই আমাৰ সকলোৱে জলপান খোৱাত বিজি দেই। বিহু জলপান আমি একেলগে খুৰা খুৰীহঁত আহিছে। এয়া আমাৰ ভণ্টি, তেওঁ বাহিৰত থাকে। ৰ'ব ভিডিঅ' কলটো দেখাই আছোঁ। মই ভিডিঅ' কলতে তোক ৰাখি লৈছোঁ, চাওঁ। এই ৰ তোক ভিডিঅ' কৰিছোঁ, ৰ চবকে ভিডিঅ' কৰি আছোঁ। তই এনেকেই ভিডিঅ' আৰু একেলগে খায়ো ভাল লাগে ন। আমাৰ ঘৰত কপৌ ফুল ফুলিছে, ইয়াৰ আছে আৰু হ'বলগীয়া হ'ল। যিহেতু বিহু বতৰ, মাছৰুম খুলিবলৈ দিগদাৰ হৈছে। হেৰি আনিলোগৈ জেতুকা আনিছোঁ। জেতুকা পিচিম, ৰাতিকৈ জেতুকা লগাম। আপোনালোকক এতিয়া বিহু দেখাম বাৰু, হুঁচৰি যিহেতু আহিব। ঠিক আছে। এয়া আমাৰ খুৰা খুৰীয়ে মহাময়ী সেৱা কৰিছে। যিহেতু সৰুৱে ডাঙৰক সেৱা কৰা নিয়ম, ময়ো কৰিব লাগিছিলে, কিন্তু মই নকৰিলোঁ। মই মানে কেমেৰা পিছফালে থাকোঁ যে, সেইটো বাহানত থাকি যায়। আশীৰ্বাদটো ডাঙৰকৈ দেই, ভালকৈ। এই শুনিব লাগিব আশীৰ্বাদটো, চবেই শুনিব লাগিব। আমাৰ ভিউৱাৰ্ছখিনিও শুনিব লাগিব, হয় নাই বাৰু? নুশুনিলোৱে। চলি আছে। তাৰ মাজতে আমাৰ ইয়াত 101টা শাক আহি গ'ল। আজি যিহেতু গৰু বিহু, আমি সকলোৱে 101টা শাক খাব লাগে, নহয় জানো? সেই 101টা শাক বুটলা হৈ গ'ল। এতিয়া মই ভাবিছোঁ ৰাতিলৈ লগোৱাতকৈ এতিয়াই এই জেতুকা অকণমান পিচি থোৱা আছে, জেতুকা অকণ লগাই লওঁ নখকেইটাত। নখত নলগাওঁ, হাতত লগাম। গতিকে ভিডিঅ'টো চাই থাকিব। আমাৰ বিহুৰ পৰিৱেশবোৰ দেখুৱাই গৈ থাকিম। এতিয়ালৈকে হুঁচৰি অহা নাই, আহিব হুঁচৰি। শুনকচোন, জেতুকাখিনি লগাই লওঁ দেই। জেতুকা লগোৱা হৈ গ'ল, গোটেই হাতখন লগোৱা নাই, এইফালে থাকি গ'ল আৰু। লগাইছোঁ, আমাৰ অকণমান নিয়মটো মানিছোঁ। হুঁচৰি একো অহা নাই এইবাৰ, একেবাৰে ঠাণ্ডা হৈ আছে, আহিব চাগে লাহেকৈ। এতিয়া জেতুকাখিনি ৰংটো বিৰাট ধুনীয়া উঠিছে, একদম ৰঙা। গতিকে আমি বাকী কি কৰোঁ আপোনালোকক দেখাই গৈ আছোঁ। যিহেতু বিহুটো ভালেই আৰু, খালি বতৰ খুব বেয়া, একদম বৰষুণ চলি আছে। গতিকে এতিয়া জেতুকা লগা হৈ গ'ল, জেতুকাখিনি থাকক। আপোনালোকক মই অকণ পিছত বিহু দেখাম দেই। আকৌ এয়া হুঁচৰি আহিব লৈছে আমাৰ মৰমৰ খুৰা, তেখেতে হুঁচৰি আদিবলৈ ৰৈ আছে। গতিকে একদম ডেকা ল'ৰা দেই, একদম ডেকা ল'ৰা। গতিকে আকৌ এযোৰ হুঁচৰি আহিব। গতিকে আপোনালোকক মই সেইযোৰ হুঁচৰি দেখুৱাম। গতিকে ব'লক হুঁচৰিযোৰ আমি গেটৰ পৰা আদৰি আনোগৈ।
আহিছে মানুহ অলপ ডাঙৰ হৈছে দেই দেখাই দি আছোঁ লাফিডাল ভাল লাগিছে লাফিডাল চোৱা ভাল লাগিছে ন এইফালে গুচি গ'ল দেখোন দেই আমাৰ ঘৰৰ বিহুৰ পৰিৱেশ এয়া কি মৰম লগা নাচনী কি ধুনীয়া নাচিছে ন অকণমান ময়ো ওলাই দিছোঁ বিহু সাজত আছোঁ যিহেতু এয়া আমাৰ ৰাইজ পিছফালে ময়ো ওলাই দিছোঁ আজি মুগাৰ সাজযোৰ পিন্ধি পেলাই আছোঁ নিজৰে মনটো ভাল লাগিছে বিহু বতৰ কাৰণে বহুত কিবা কিবি আছে দেই বিহুৰ লগতে আজি এয়া চব বাগৰুম পাইছিলোঁ ন অঁ পাহৰি গৈছোঁ কি আছিলে ধুনীয়া নাচিছে ন আমাৰ ৰাইজৰ বিহু লাগি গ'ল দেই চব লাগি গ'ল বিহু নাচিবলৈ মোৰ নাচিব মন আছিলে কেমেৰা কোনে ধৰিব এতিয়া চাওক চাওক ফূৰ্তি বিহু মানে নাচিব লাগে আৰু বেলেগ ফূৰ্তি মই কৈছোঁ ন যিকোটা বঢ়িয়া নাচ তই নিজে নাচ
এয়া ৰাইজে আশীৰ্বাদ দিছে ঘৰখনৰ মংগলৰ কাৰণে আমি আশীৰ্বাদটো লৈ লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। সকলোৰে যাতে বছৰটো ভাল হওক সেয়াই আমাৰ কামনা। সকলোৰে যাতে উন্নতি হওক, সকলোৰে যাতে নিজৰ নিজৰ যি বিচাৰিছে সেয়া যাতে পায়। আমাৰ অকণমানিক চোৱা সেৱা কৰি ততেই নাই একদম। ইচ 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 চশমা পিন্ধি সেৱা কৰিছে একদম দিন দিন।